ৰাতিপুৱা উঠিয়ে নিশ্চয় আপুনিও গালি শুনিব নিবিচাৰে, ঠিক তেনেদৰে ময়ো নিবিচাৰো। চ' মায়ে মোক উপদেশ দিয়াৰ লগে লগে এই হাৰিবোৰ এনেকে কৰি ৰ'দৰ তাপত থৈ দিলো, যাতে হাৰিটো কাচাই নাথাকে। আৰু এই ফুলজোপা চাওক, কিবা বেলেগ ধৰণৰ ফুল গছ, মানে এবাৰ চাওকচোন ভালদৰে, কিবা এটা বেলেগ যেন পালো। মানে দেখাতে ইমান সৰু গছ, কিন্তু যেতিয়া আপুনি ভালদৰে দেখে তেতিয়া দেখিব ইমান জপজপা হৈ আছে। ৰাতিপুৱাৰ সময়ত এনেদৰে ৰ'দত বহি ইমান ভাল লাগে, কি ক'ম আৰু। দেহৰ কাৰণেও ভাল, সূৰ্যৰ ৰশ্মিত ভিটামিন ডিও পোৱা যায়। হয় গাইজ, আপোনালোকে ঠিকে শুনিছে, ভিটামিন ডি। মই অলপমান মোৰ জলাইনটো দেখাই দিলোঁ, আপোনাৰ আছে নেকি? ৰাতিপুৱা যিহেতু বেছি ভাত নাখাওঁ, তাৰ কাৰণে এক পেকেট মুড়ি আৰু দাদাগিৰি নামৰ পেকেট আনিলোঁ। বাপ্পা ঐ, কি নাম, দাদাগিৰি। জালমুড়িৰ লগত অলপমান পিঁয়াজ আৰু জলকীয়া দুটামান কাটি দিছোঁ। অলপমান খাব নেকি গাইজ? এবাৰ ট্ৰাই কৰি চাব, মোৰ ফেভৰেট নাস্তা হয়। খাৱা লোৱা হ'ল গাইজ, এতিয়া অলপ কষ্টৰ কাম কৰোঁ আহক। এইটো মাটিটো দেখিছেনে গাইজ? এই মাটিটো ব্যৱহাৰযোগ্য কৰিবৰ বাবে প্ৰথমতে ইয়াৰ লগত যুদ্ধ কৰিব লাগিব। মানে গাইজ, যেতিয়া এই মাটিটো নৰম হয় তেতিয়াহে এই মাটিটো ব্যৱহাৰযোগ্য হয়। তো দেখি থাকক মই কেনেকৈ মাটিটো নৰম কৰি আছোঁ। অলপ পানীত ভিজাই ল'লোঁ, তাৰপিছত এই মাটিটো এনেকুৱা কৰি মই মাৰি আছোঁ। মানে দেখিবই পাৰে কি কৰি আছোঁ। মই আজি প্ৰথমবাৰৰ কাৰণেহে এই বস্তুটো এনেকুৱা কৰি ধৰি পালোঁ। কামটো আধা আধুৰা কৰিলোঁ, মানে মায়ে ভালকৈ জানে। চ' তাৰ কাৰণে মই এই কামটো আধা আধুৰা কৰিলোঁ। এতিয়া মই গাটো ধুই লওঁ। গাটো ধুই ল'লোঁ, এতিয়া আহিলোঁ মই ৰুমত অলপমান বহিলোঁ। চ' এতিয়া মই কৰিম স্ক্ৰিপ্টিং আৰু এডিটিং। চ' ব্লগটো ভাল লাগিলে নিশ্চয় কি কৰিব আপোনালোকে জানে। চ' নেক্সট এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।